মাৰ্কেটত খৰচ এটা কিমান আছে আৰু নেকি? নমস্কাৰ, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেকবাৰৰ নিচিনা এইবাৰ আমি সৰস্বতী পূজা যাপন কৰিছোঁ। এইবাৰ আমাৰ মণ্ডপটো মুকলিকে দিয়া হৈছে, কোনো ধৰণৰ ট্ৰিপল দিয়া নাই ওপৰত, সুন্দৰভাৱে সজাইছে। মুকলিকে হ'লেও খুব ধুনীয়া লাগিছে। মই দেখাই আছোঁ মূৰ্তিজন আমাৰ প্ৰতিমাটো খুবেই বেছি ভাল লাগিছে বগাৰ কাৰণে। মই দেখাই আছোঁ খিচিৰি গ'ল আৰু হ'ল মা মূৰ্তি, এইফালে প্ৰসাদ আৰু খিচিৰি ভগাই আছে। সন্ধিয়া কি আয়োজন আছে? খিচিৰি আয়োজন আছে। আৰু নামা পাৰ্টি যোৱাবাৰ আহিছিলে, এইবাৰ নাহে। যোৱাবাৰ নামা পাৰ্টি আহিছিলে, পৰীক্ষা চলি আছে যে, চ' পৰীক্ষাৰ কাৰণে তেওঁলোকে নামা পাৰ্টিটো বন্ধ কৰিছে। একচুৱেলি ভাল কৰিছে, কাৰণ কি হুলস্থুলীয়া পৰিৱেশ এটা হৈ যায়। যদিও সেই আধ্যাত্মিক নাম পাৰ্টি আহিলে অলপ ভাল লাগে মনটো, কিন্তু ল'ৰা ছোৱালী পৰীক্ষা হোৱাৰ কাৰণে তেওঁলোকে স্থগিত কৰিছে। আৰু দেখা যাচ্ছে নগাঁৱৰ পৰিস্থিতি, আৰু নগাঁৱত ক'ত ক'ত সৰস্বতী পূজা মই চাব পাৰোঁ বা দেখাব পাৰোঁ আপোনাক দেখাম। মোৰ বন্ধু মনীষ দত্ত ইউটিউবাৰ, তেওঁ নিমন্ত্ৰণ কৰিছে, তেওঁৰ লগত তালৈও যাম, চাব, দেখাই আছোঁ। আহি পাই গ'লোহি মনীশ্বৰ স্কুল, এইখন ডান্স স্কুল। ব'লক ওপৰলৈ যাম আৰু দেখাম। সি পূজালৈ মোক নিমন্ত্ৰণ দিছিলে, তেনেহ'লে ব'লক। নামটো কৈ পটককৈ আহি পেলাই। বিদ্যুৎ বৰ্মন বাপেক মোৰ ওচৰত বহি আছে। আৰু এইটো হ'ল মনীষৰ শিল্প প্লেবটন, আৰু মনীষাই ডান্স শিকোৱা বহুত গাৰ্জেন আৰু ষ্টুডেণ্ট আহিছে। ইহঁত দুইটা গিয়েক ঘৈণীয়েকে এই ডান্স স্কুলখন চলায়, খোৱা বোৱা দুইটাই দিয়া থোৱা লাগি আছে। গৈছ চাওঁ বোলক অকণমান মনীষ চাওঁ অলপ এইফালে। এইটোৱে চাই আছে, ভাল কৰিছা, এইটো ধুনীয়া কাম। এইদিনা ভণ্টি খাই আছে, অলপ দেৰিকৈ আহিম, অলপ ভালকৈ আহক। মনীষৰ স্কুলত ইমানেই পেৰেণ্টছ আৰু ইমানেই গাৰ্জিয়ান আহিছে ষ্টুডেণ্টৰ সহ, মানে ভৰি দিবলৈ জেগা নাই। মই আহি পেলাই অকণ য'ত খিচিৰি বনাই আছে বাহঁতে, ইয়াত আহি পেলাই অকণ, গতিকে মই ইয়াতে আহি অকণ জিৰণি লৈছোঁ, নহ'লে উপায় নাই, ভিতৰত ভৰি দিবলৈ জেগা নাইকিয়া। গতিকে ব'লক অলপ নগাঁও গাৰ্লছ কলেজৰ ফালে ওলাই যাওঁ। তাত এজন মোৰ বন্ধু, মোৰ সতীৰ্থ এজনে চাকৰি কৰে, সিও নিমন্ত্ৰণ দিছিলে। ব'লক গৈ আহোঁ, চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ, দেখাম আপোনালোকক নগাঁও গাৰ্লছ কলেজৰ সৰস্বতী পূজা আৰু তাৰ পৰিৱেশ। তেনেহ'লে ব'লক। এইদৰে ঘূৰি ফুৰি আহি পাই গ'লোঁ বন্ধুৰ অফিচ। বৰ্তমান সি অফিচত নাই, কিবা কামত ব্যস্ত আছে চাগে। ওলাই দিওঁ, পিছত লগ পাম তাক। ফাইনেলি গাইজ গাৰ্লছ কলেজৰ পৰা ওলাই দিলোঁ, এতিয়া আকৌ গৈ আছোঁ মনীষৰ তাত। তাত গৈ পেলাই পূজা প্ৰসাদ খাই ঘৰলৈ উভতিম আৰু দেখাম মনীষৰ তাত মানুহ কমিল নে নাই আৰু সিনো কি কৰি আছে। ত' ফাইনেলি গাইজ ঘূৰি পকি আহি আকৌ পাই গ'লোহি মনীষৰ স্কুল। গৈ আছোঁ ওপৰলৈ, খিচিৰি খাম, এতিয়া ভোক লাগিছে বহুত। গ'লে নে আছে আৰু এইটো হ'ল মনীষৰ চেনেলৰ নাম, মনীষ দত্তা বুলি আছে। মই বায়'ত লিংক এটা দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া খিচিৰি খাওঁ আৰু ঘৰলৈ উভতিম। আশা কৰোঁ ভিডিঅ' আপোনালোকৰ ভাল লাগিল। যদিহে ভাল লাগিল তেতিয়া লাইক কৰিব, আৰু চেনেলটো যিসকল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চাই আহোঁ, বাই বাই, হেপী সৰস্বতী পূজা।
MDS শ্বৰ্ট ফৰ্ম কৰি দিলে এইটো মাছালা টাইপ হৈ গ'ল MDS লিখিছে বহুত বিজি আজি ভাগৰ লাগি গৈছে চাগে টোপনি ভাল আহিব আজি বেচাৰটোৱে কণ্টেণ্ট শ্বুট কৰিব নোৱাৰিলে সেইকাৰণে তাৰ কণ্টেণ্ট মই শ্বুট কৰিলোঁ খাই একদম অৱসৰ মাতি আহিছোঁ যাব